আজি আমি বৰ্গমূল উলিওৱা সহজ পদ্ধতিটো শিকিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি বৰ্গফল উলিওৱা সহজ পদ্ধতি এটা শিকিছিলোঁ। বৰ্গমূল বা বৰ্গফলনো কি এবাৰ আমি আকৌ এবাৰ আলোচনা কৰি চাওঁ। একে একে দুটা সংখ্যা পূৰণ কৰি আমি যিটো পূৰণফল পাম সেইটো কোৱা হয় বৰ্গফল, আৰু সেই সংখ্যাটো কোৱা হ'ব বৰ্গমূল। উদাহৰণস্বৰূপে যেনেকে 2ৰ বৰ্গ মানে 2 স্কুৱেৰ, এইটো কিমান হ'ব? 2 স্কুৱেৰ হ'লে 2 2 গুণ 4। এই 4টো কোৱা হ'ব বৰ্গফল আৰু 2টো হ'ব বৰ্গমূল। ঠিক তেনেদৰে 3 স্কুৱেৰ 3 3 গুণ 9, ইয়াক কোৱা হ'ব কি? এই 3টো কোৱা হ'ব বৰ্গমূল আৰু ইয়াৰ বৰ্গফল হ'ব কিমান? 9। আমি কুৱেশ্যনটো এনেকেও ল'ব পাৰোঁ যে 9ৰ বৰ্গমূল কিমান? তেতিয়াহ'লে 3 হ'ব। বহুতে কি কৰিব বা কি কৰে, 3 স্কুৱেৰ বুলি ক'লে 6 লিখি থয়। এইটো নহয়, এইটো ভুল। 3 স্কুৱেৰ মানে হ'ল 3 × 3, যি দুটা পূৰণ কৰিলে কিমান হ'ব? 9। এই সংখ্যাটো কোৱা হয় বৰ্গফল আৰু এইটো কোৱা হয় বৰ্গমূল। আজি আমি বৰ্গমূল কেনেকৈ ওলোৱা হয় তাৰ আটাইতকৈ সহজ পদ্ধতিটো শিকিম। আমি বৰ্গমূল উলিয়াবৰ কাৰণে আমি প্ৰথমতে এইখিনি জানি ল'ব লাগিব ভালদৰে, যেনেকে 1 স্কুৱেৰ হ'লে হ'ব 1, 2 স্কুৱেৰ হ'লে 4, 3 স্কুৱেৰ হ'লে 9, 4 স্কুৱেৰ হ'লে 16, 5 স্কুৱেৰ হ'লে 25, 6 স্কুৱেৰ 36, 7 স্কুৱেৰ 49, 8 স্কুৱেৰ 64 আৰু 9 স্কুৱেৰ হ'লে 81 হ'ব। এইখিনি আমি ভালদৰে জানিব লাগিব। আৰু ইয়াত আমাৰ একক স্থানৰ অংককেইটা ভালকে জানিব লাগিব। যেনেকে ইয়াতে 1 আছে, আকৌ আমি ইয়াত ৰিপিট কৰিছো 1, একক স্থান। ইয়াতে 4 আছে, ইয়াত ৰিপিট স্থান হ'ব ইয়াৰ 4, ৰিপিট হৈছে এইটো। ইয়াতে 9 আছে, এইটোও 9 আছে, এফালে 6, এইফালে 6, আৰু মাজত থাকি গ'ল আমাৰ এই 5ৰ ঘৰটো ৰিপিট হোৱা নাই। এইখিনি মেইন বস্তু। যদি আমি এইখিনি বুজি পাওঁ, তাৰ পৰা যিকোনো সংখ্যা লৈ আমি ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰিম। উদাহৰণস্বৰূপে মই এটা সংখ্যা ল'লো, নাম্বাৰ 1, যে 121ৰ বৰ্গমূল। এই সংখ্যাটোৰ বৰ্গমূল কি হ'ব আমি ওলাই চাম। আমি 121ৰ বৰ্গমূল ওলাম, মানে কি সংখ্যা একে একে কি সংখ্যা পূৰণ কৰিলে আমি 121 পাম তাক ওলাব লাগে। এতিয়া এইটো ওলাবৰ কাৰণে আমি চাবলগীয়া 3টা অংক আছে। 3টা অংক মানে হ'ল 1, 2 আৰু 1। এইকেইটা এটা এটা অংক, গতিকে 3টা অংক আছে। 3টা অংক থাকিলে আমি প্ৰথমটো চাম। 3টা অংক থাকিলে প্ৰথম এটা ল'ব লাগিব। এতিয়া ইয়াৰ পৰা চাম যে 1, ইয়াৰ ওচৰত বা 1টো একৰ বৰ্গ মূল আছে নাই বা বৰ্গ সংখ্যা হয় নাই এইটো চাব লাগিব। যেনেকে 1টো বৰ্গ সংখ্যা হয়, মানে বৰ্গফলটোকে বৰ্গ সংখ্যা বুলি কোৱা হয়। 1টো বৰ্গ সংখ্যা হয়, গতিকে এই একৰ বৰ্গমূল হ'ব 1, গতিকে আমি ইয়াত লিখিম 1। এতিয়া চাব লাগে যে একক স্থানৰ শেষৰ স্থানৰ অংকটো কি আছে, মানে একক স্থানটো। এতিয়া ইয়াৰ যদি চাব লাগে, আমি ইয়াতে চাম যে ইয়াতে 1 আছে, আকৌ ইয়াতেও 1 আছে, গতিকে আমি যিকোনো দুটাৰ পৰা এটা ল'ব লাগিব। হয়তো নাম্বাৰটো কিমান হ'ব, হয়তো ইয়াতে 1 লাগিব আৰু নহ'লে 9 লাগিব। মানে ইয়াৰ পৰা এইটো বুজি পাওঁ, হয়তো সংখ্যাটো 11 হ'ব আৰু নহ'লে সংখ্যাটো 19 হ'ব। এতিয়া এইটো জানিবৰ কাৰণে আমি মাজৰটো জানিব লাগিব। যেনেকে 5 স্কুৱেৰ হ'লে 25, এই পাছৰটো ওলাম। যেনেকে ইয়াতে চোৱা যাওক যে 11 আৰু 19 এই দুটাৰ মাজত 15 আছে, আৰু 15 পূৰণ কৰিলে কিমান হ'ব? আমি যদি 15 পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 225। এতিয়া এই সংখ্যাটোতকৈ এই সংখ্যাটো সৰু, 225তকৈ 121টো সৰু, গতিকে আমাৰ এনচাৰ হ'ব 11। আমাৰ এইকেইটা নালাগে, এইটো নহ'ব বা এইটোও নহ'ব। এনচাৰ হ'ব কিমান? 11। আমি এনেদৰে ওলাই ল'ব পাৰোঁ। অন্য এটা উদাহৰণ লওঁ, নাম্বাৰ 2। ধৰা হ'ল 625ৰ বৰ্গমূল ওলাব লাগে। আকৌ 625 তিনিটা অংকযুক্ত সংখ্যা, অংক তিনিটা আছে, 6, 2, 5। আমি প্ৰথমটো ল'ম 6। এতিয়া চাব লাগে যে 6ৰ ওচৰত বৰ্গ সংখ্যা কোনটো আছে। 6ৰ ওচৰত দেখা পালো বৰ্গ সংখ্যা আছে 4। এই 4ৰ বৰ্গমূলটো লিখিব লাগিব। 4ৰ বৰ্গমূল কিমান হ'ব? 2। আকৌ ৰিপিট কৰিছো যে সংখ্যাটো আছে আমাৰ 6, 6ৰ ওচৰত বৰ্গ সংখ্যা আছে 4, 4ৰ বৰ্গমূল হ'ল 2। আমি এই 2টো ইয়াতে লিখিম, মানে ইয়াৰ পৰা কি পাম আমি? 2। এতিয়া সংখ্যাটোৰ একক স্থান চাম, আৰু একক স্থানত কিমান আছে? 5। এতিয়া ইয়াত চাব লাগিব 5 ক'ত আছে। তো দেখা পালো যে 5 ইয়াতে আছে অকল, মানে এইটোত, গতিকে লাষ্টৰটো হ'ব কিমান? 5। অৰ্থাৎ 25 আৰু 25 পূৰণ কৰিলে কিমান হ'ব? 625 হ'ব। আমি ইয়াৰ পৰা গম পালো। এবাৰ আমি 4টা অংকযুক্ত এটা সংখ্যা লওঁ, নাম্বাৰ 3। ধৰা হ'ল আমি ল'লো 1225। এই সংখ্যাটোৰ বৰ্গমূল ওলাব লাগে যে কিমান হ'ব এইটো। চাও ইয়াৰ, তেতিয়াহ'লে 1225। যদি আমাৰ অংক 4টা থাকে তেতিয়াহ'লে আমি 2টা ল'ম ইয়াতে। তো প্ৰথম ল'লো 2টা। এতিয়া 5টা থাকিলে তাৰ বেলেগ হ'ব আকৌ।
ইয়াতে তিনিটা আছিল, এটা ললো, চাৰিটা থাকিলে দুটা লম, এতিয়া 12 পালো। আমি ইয়াতে চাব লাগে 12ৰ ওচৰৰ বৰ্গ সংখ্যা কোনটো আছে, যেনেকে 12ৰ ওচৰৰ আছে 9, 9টো 12ৰ ওচৰৰ বৰ্গ সংখ্যা, আমি বৰ্গ সংখ্যা চাব লাগিব, 9টো বৰ্গ সংখ্যা হয় 12ৰ ওচৰৰ, গতিকে 9ৰ বৰ্গমূল হল 3, আমি এটা সংখ্যা লিখিম, প্ৰথমটো হ'ব 3। এতিয়া অন্তিমটো চাব লাগে 5 আছে, আৰু 5 অকল ইটোতে আছে, ইয়াৰ বৰ্গমূল হ'ব 5 মানে 35। আমি যদি 35 আৰু 35 পূৰণ কৰো তেতিয়াহ'লে আমি কিমান পাম, 1225 পাম। এটা উদাহৰণ ললো, নাম্বাৰ 4 1764, ইয়াৰ বৰ্গমূল ওলাই চাও, ইয়াৰ কেনেকে হ'ব 1764। ইয়াতেও আমি দেখা পালো যে অংক আছে 4টা, গতিকে আমি প্ৰথম দুটা লম, 17। 17ৰ ওচৰৰ বৰ্গ সংখ্যা চাব লাগে, আৰু 17ৰ ওচৰৰ বৰ্গ সংখ্যাটো হ'ব 16, 16ৰ বৰ্গমূল হল 4, গতিকে মই ইয়াত লিখিম কিমান 4। এতিয়া চাব লাগে অন্তিমটো, অন্তিমত আছে মানে একক স্থানত আছে 4, গতিকে 4 হলে আমি 4 দুটা পালো, ইয়াতেও 4 আছে আৰু ইয়াতেও 4 আছে, দুটা হল, ইফালেও 4 ইফালেও 4, গতিকে আমি দুটা সংখ্যা পাইছো, এই 4টোৰ বৰ্গমূল হ'ব 2, আকৌ এই 64টো হ'ব 8, মানে আমি দুটা সংখ্যা পালো। তো আমি ইয়াৰ পৰা গম পালো যে সংখ্যাটো হয়তো 42 হ'ব আৰু নহলে 48 হ'ব, দুটাৰ পৰা যিকোনো হ'ব। এতিয়া ৰাইট এনসাৰ কোনটো এইটো জানিবৰ কাৰণে আমি ইয়াৰ মাজটো ওলাব লাগিব, 45। তো 45 টো চাও, 45, তো 45 ওলালে আমি গম পাম যে কিমান হ'ব, 2025 হ'ব ইয়াৰ যদি আমি বৰ্গফল ওলাও, গতিকে 2025, ইয়াতকৈ এই সংখ্যাটো সৰু হয় 1764, গতিকে যদি সৰু হয় মানে এই নাম্বাৰটোতকৈ যদি এইটো নাম্বাৰ সৰু হয় এইটো, তেতিয়াহ'লে আমাৰ এনসাৰটো হ'ব 42, আৰু যদি এই নাম্বাৰটোতকৈ এইটো নাম্বাৰ ডাঙৰ হয় তেতিয়াহ'লে এনসাৰটো হ'ব 48, গতিকে ইয়াত দেখা পালো যে এইটোতকৈ এইটো সৰু হয়, গতিকে আমাৰ এনসাৰটো হ'ব 42, এইটোৱে হ'ব ৰাইট এনসাৰটো। তো আমি এনেদৰে এনেকুৱা মেথড ইউজ কৰি পালে অতি সহজতে যিকোনো সংখ্যাৰ বৰ্গমূল ওলাব পাৰো। Subscribe for more content.